সকলোকে নমস্কাৰ তথা স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে, মই ভালেই আছোঁ। আজি মই বনাবলৈ ওলাইছোঁ মাছ সকলোৱে খায় আৰু বনায়ো, এইটো একো নতুন কথা নহয়। তথাপি মই বনোৱা পদ্ধতিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো চাই তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল বটনটো দবাই থ'ব। মই বনাম মাছখিনি মই কেঁচাকৈ বনাম, লাইন নাই, সেয়া অকণমান হয়তো আন্ধাৰ দেখা হৈছে। মাছখিনি কেঁচাকৈ বনাম। এয়া মই কেঁচা জলকীয়া 2টা লৈছোঁ, মান ধনিয়া লৈছোঁ, আৰু লগত মই এয়া ভোল আৰু এয়া মান কচু কাটি লৈছোঁ। এয়া দেখিছেনে, পিঁয়াজ চপাৰত চপ কৰি লৈছোঁ, আৰু ইয়াতে মই হালধি, জিৰা, ধনিয়া, জলকীয়া গুড়ি এনেদৰে মিহলাই ৰেডি কৰি লৈছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গেছত কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন গৰম হ'লে মাছ সকলোৱে ভাজি পেলাই বনায়, মই ভাজি পেলাই নবনাওঁ, কেঁচাই বনাম। সেয়েহে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ সৈতে, কাৰণ মাছ সকলোৱে বনাই খায়ে, কেঁচাকৈ বনাম। মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হৈছে, মই ইয়াতে পিঁয়াজখিনি দি দিছোঁ। অকণমান ৰঙচুৱা হোৱালৈ ভাজিম, বেছি নহয়, অকণমান মাত্ৰ ৰংটো সলনি হোৱালে। আপোনালোকে এইদৰে চপাৰত নকৰি পিঁয়াজটো মিক্সিত বটিও ল'ব পাৰে। বটি ল'লে তৰকাৰীখন গ্ৰেভিটো অকণমান গোটা হয়। মই এখন ফুলেই বনাহে চপাৰতে চুট কৰি ল'লোঁ। কাৰেণ্টটো নাই অৱশ্যে। যিসকলে ইতিমধ্যে মোৰ ভিডিঅ'সমূহ চাই ভাল লাগিছে, লাইক কৰিছে, ছাবস্ক্ৰাইব কৰিছে, সেইসকলক অশেষ ধন্যবাদ। মাছৰ তৰকাৰী বুলি কওঁতে সকলোৱে মাছ মাংস নাই, মাত্ৰ মই মাছখিনি নভজাকৈ কেঁচাই বনাইছোঁ, সেয়ে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব ধৰিছে। মই মছলা এই পানীখিনি এনেদৰে দি দিছোঁ। ইয়াত সকলো মছলাই আছে, হালধিৰ পৰা জলকীয়া, জিৰা, ধনিয়া গুড়ি সকলোখিনি আছে। সেইখিনি মই এতিয়া অলপ উতল আহিবলৈ দিম। অকণমান উতল আহিবলৈ দিম। এইদৰে জলকীয়া 2টাও দি দিছোঁ। উতলি আহিছে এইখিনি। ইয়াত যদি এটা বিলাহী দিব পাৰিলোহেঁতেন আৰু সোৱাদ হ'লহেঁতেন। বিলাহী মোৰ ওচৰত নাই, বিলাহী দিয়া নহ'ল, আৰু ভোল আৰু আহু কচুকে দিম। এনেদৰে উতলি আহিছে। এতিয়া মই ইয়াতে মাছবোৰ এনেদৰে দি দিম। কেঁচা মাছ দিছোঁ, ভাজা মাছ দিয়া নাই। মছলাবোৰ মাছত ভালদৰে লাগি যোৱাকৈ ভালকৈ লৰাই দিম। কেঁচাকৈ মাছ ৰান্ধি এনেদৰে খালে মাছবোৰ অতি সোৱাদ হয়, আৰু আমাৰ যিখিনি মাছৰ পুষ্টিগুণো নষ্ট নহয়। ইয়াতে ঢাকি থ'ম অকণমান সময়।
এয়া চাওক মাছখিনি এনেদৰে উতলি আধা সিজা হৈছে। এতিয়া মই মাছখিনি নমাই ল'ম। গেছৰ জুইটো কমাই লৈছোঁ। কমাই এনেদৰে মাছখিনি নমাই ল'ম। ইয়াতে মছলাবোৰ সম্পূৰ্ণৰূপে সোমাই গৈছে। মাছখিনি এনেদৰে নমাই ল'ম। মাছখিনি নমাই ল'লোঁ। এনেদৰে কেৰাহীত তেলখিনি থাকি গ'ল আৰু এয়া মাছখিনি, মাছৰ কেঁচা গোন্ধটোও গুচি গ'ল। এতিয়া মই এইখিনি চব্জিবোৰ প্ৰথমতে কচুখিনি দিছোঁ, দি ভালদৰে লৰাই দিওঁ। কাৰণ কচুখিনি অকণমান টান। কচুখিনিতে প্ৰথমতে মই লৰাই দিছোঁ। কচুখিনি অকণমান সিজিলে মই ফুলখিনি দিম। আকৌ চাই থাকিবচোন বাৰু। চাওক তৰকাৰীখন উতলিব ধৰিছে। ফুলবোৰো আধা সিজা হৈছে। মই আধা সিজা হওঁতে মাছখিনি দিম, কাৰণ মাছখিনি অকণমান গোন্ধটো যাবলৈহে দি দিছোঁ। এই মাছখিনি এনেদৰে দি দিম মই। মাছখিনি এনেদৰে দি দিয়াৰ পিছত ইয়াতে মই কাঁহীখনত যিহেতুকে মছলাখিনি লাগি আছে, কাঁহীখন ধুই পেলাই দিছোঁ এনেদৰে। যিসকলে জ্বলা বেছিকৈ খাই ভাল পায় সেইসকলে কেঁচা জলকীয়া বেছিকৈ ফালি দিব পাৰে, নাইবা জলকীয়া গুড়িও পায় জ্বলা হোৱা। এইদৰে মই ইয়াতে পানী দি দিছোঁ। তৰকাৰীখন উতলিলে মাছৰ তৰকাৰী আপোনাৰ ৰেডি হৈ যাব। এইদৰে মাছ কেঁচাকৈ বনাই খাবচোন, খাবলৈ অতি সোৱাদ। আৰু আমাৰ ইয়াৰে যিখিনি প্ৰ'টিন ভিটামিন সেইখিনিও ভাজিলে নষ্ট হৈ নাযায়। এনেদৰে মাছ কেঁচাকৈ বনাই খাব, বইলকৈও বনাই খাব পাৰি। এনেদৰে এয়া চাওক মাছৰ তৰকাৰীখন হৈ গ'ল। এয়া এনেদৰে হৈ গ'ল। খাবলৈ অতি সোৱাদ। এইদৰে আপোনালোকেও বনাবচোন। শেষত সকলোকে পুনৰবাৰ স্বাগতম তথা আন্তৰিক অভিনন্দন জনাইছোঁ। আকৌ এবাৰ কৈছোঁ, যিসকলৰ ভাল লাগে ভিডিঅ'টো চাই তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি বেল বটনটো দবাই থ'ব। ধন্যবাদ।